বুৰুকা পিন্ধে তে আমাৰ মানুহখিনিক মহিলাক গৰু পিটন দিব। তেখেতে এইটো অধিকাৰ ক'ত পালে? এনে এটা মন্তব্য দিছে, এনেকুৱা এজন মানুহক আমি উলংঘ কৰি কোবাম। গৈ আছো গোলাঘাটত গৈ তেখেতক কোবাম আমি। তেখেত কোন হয়? নিউজ চেনেলৰ যোগেদি এটা নিউজ বাৰ্তা পাইছোঁ যে ক'ৰবাৰ এজনী বাবুল হাজৰিকা নামৰ, ক'ৰ হয় যেন নাজানো, আগতে আমচুত আছিলে, আমচুৰ এতিয়া দালাল কৰি পেলাই আমচুৰ পৰা খেদা খাই এটা নতুন এটা হেৰি খুলিছে। তাৰমানে তেখেতে পটককৈ এটা মন্তব্য কৰিছে যে যদি বুৰুকা পিন্ধে তে আমাৰ মানুহখিনিক মহিলাক গৰু পিটন দিব। তেখেতে এইটো অধিকাৰ ক'ত পালে? তেখেত কোন হয় মই সুধিছোঁ? তেখেত এজন দালাল। এজন দালালৰ মুখত এনেকুৱা কথা শোভা কেতিয়াও নাপায়। আৰু তেখেত এজন ভদ্ৰ ভাল মানুহ হোৱাতে এগৰাকী মহিলাৰ ওপৰত এনেকুৱা মন্তব্য কেতিয়াও কৰিব নোৱাৰে। যিহেতু তেখেতে ইয়াৰ পৰা আমি এইটো তেখেতক নকওঁ মই, সি তাৰ ৱাইফ হওক বা আছে যদি বা মাক ভনীয়েকক সম্ভৱ মাৰে, খুব মদ চদ খাই মাৰে চাগে। আৰু এই মন্তব্যটো দিয়া সময়ত মোৰ সন্দেহ তেখেতে একো মদ খাই থাকিব পাৰে, ঠিকনা নাই তেখেতৰ। যাতে এনে এটা মন্তব্য দিছে, এনেকুৱা এজন মানুহক আমি উলংঘ কৰি কোবাম। তেখেতৰ দম আছে যদি আমি গোলাঘাট গৈ আছো, আমাৰ ডিব্ৰুগড়ত আহিব নালাগে, আমি গোলাঘাট গৈ আছো, গোলাঘাটত গৈ তেখেতক কোবাম আমি। তেখেত কোন হয়? তেখেতৰ ইমান দম হৈ গ'ল, তেখেতে অসমৰ ৰাইজক, অসমৰ মহিলাক কোবাব পাৰে। তেখেতৰ ইমান সাহস ক'ত পালে? আমাক এই বস্তুটো তেখেতে প্ৰত্যুত্তৰ দিয়ক। তেখেতে ক'ত ইমানখিনি সাহস পালে? ইমানখিনি সাহস গোটাবৰ কাৰণে আৰু তেখেতৰ লগত যোনে সহযোগ কৰি আছে প্ৰত্যেকজন ব্যক্তিক কৈছোঁ, প্ৰথমতে নিজে খিলঞ্জীয় হয় নহয় তাৰ কোনো ঠিকনা নাই। খিলঞ্জীয় নামত মানে বিভিন্ন ধৰণৰ ভেকু ভাওনা কৰি আছে। তেখেতলোক যদি খিলঞ্জীয়, আমি কোন হওঁ? তেখেতলোক নিজৰ কিবা ঠিকনা আছে নেকি? আজি যদি কি নাম আছিলে, আনিছুৰ জামানে যেতিয়া হেৰি হৈছে, বাবুল আলী হাজৰিকা হৈছে, নিজৰ নামৰ যিহেতু ঠিকনা নাই, এটা সংগঠন কি চলাব? আজি নিজৰ নাম এটা সলনি কৰিছে, যোৱাকালি দেখিছোঁ আপুনি বেলেগ এটা কৰি দিব। নিজৰ একো অস্তিত্ব নোহোৱা মানুহজনে এটা সংগঠন নেতৃত্ব ল'ব আহিছে। প্ৰথমতে নিজৰ স্থিতি ঠিক কৰক, তাৰপিছত নেতৃত্ব ল'ব। নিউজ চেনেলৰ যোগেদি এটা নিউজ বাৰ্তা পাইছোঁ যে ক'ৰবাৰ এজনী বাবুল হাজৰিকা নামৰ, ক'ৰ হয় যেন নাজানো, আগতে আমচুত আছিলে, আমচুৰ এতিয়া দালাল কৰি পেলাই আমচুৰ পৰা খেদা খাই এটা নতুন এটা হেৰি খুলিছে। তাৰমানে তেখেতে পটককৈ এটা মন্তব্য কৰিছে যে যদি বুৰুকা পিন্ধে তে আমাৰ মানুহখিনিক মহিলাক গৰু পিটন দিব। তেখেতে এইটো অধিকাৰ ক'ত পালে? তেখেত কোন হয় মই সুধিছোঁ? তেখেত এজন দালাল। এজন দালালৰ মুখত এনেকুৱা কথা শোভা কেতিয়াও নাপায়। আৰু তেখেত এজন ভদ্ৰ ভাল মানুহ হোৱাতে এগৰাকী মহিলাৰ ওপৰত এনেকুৱা মন্তব্য কেতিয়াও কৰিব নোৱাৰে। যিহেতু তেখেতে ইয়াৰ পৰা আমি এইটো তেখেতক নকওঁ মই, সি তাৰ ৱাইফ হওক বা আছে যদি বা মাক ভনীয়েকক সম্ভৱ মাৰে, খুব মদ চদ খাই মাৰে চাগে। আৰু এই মন্তব্যটো দিয়া সময়ত মোৰ সন্দেহ তেখেতে একো মদ খাই থাকিব পাৰে, ঠিকনা নাই তেখেতৰ। যাতে এনে এটা মন্তব্য দিছে, এনেকুৱা এজন মানুহক আমি উলংঘ কৰি কোবাম। তেখেতৰ দম আছে যদি আমি গোলাঘাট গৈ আছো, আমাৰ ডিব্ৰুগড়ত আহিব নালাগে, আমি গোলাঘাট গৈ আছো, গোলাঘাটত গৈ তেখেতক কোবাম আমি। তেখেত কোন হয়? তেখেতৰ ইমান দম হৈ গ'ল, তেখেতে অসমৰ ৰাইজক, অসমৰ মহিলাক কোবাব পাৰে। তেখেতৰ ইমান সাহস ক'ত পালে? আমাক এই বস্তুটো তেখেতে প্ৰত্যুত্তৰ দিয়ক। তেখেতে ক'ত ইমানখিনি সাহস পালে? ইমানখিনি সাহস গোটাবৰ কাৰণে আৰু তেখেতৰ লগত যোনে সহযোগ কৰি আছে প্ৰত্যেকজন ব্যক্তিক কৈছোঁ, প্ৰথমতে নিজে খিলঞ্জীয় হয় নহয় তাৰ কোনো ঠিকনা নাই। খিলঞ্জীয় নামত মানে বিভিন্ন ধৰণৰ ভেকু ভাওনা কৰি আছে। তেখেতলোক যদি খিলঞ্জীয়, আমি কোন হওঁ? তেখেতলোক নিজৰ কিবা ঠিকনা আছে নেকি? আজি যদি কি নাম আছিলে, আনিছুৰ জামানে যেতিয়া হেৰি হৈছে, বাবুল আলী হাজৰিকা হৈছে, নিজৰ নামৰ যিহেতু ঠিকনা নাই, এটা সংগঠন কি চলাব? আজি নিজৰ নাম এটা সলনি কৰিছে, যোৱাকালি দেখিছোঁ আপুনি বেলেগ এটা কৰি দিব। নিজৰ একো অস্তিত্ব নোহোৱা মানুহজনে এটা সংগঠন নেতৃত্ব ল'ব আহিছে। প্ৰথমতে নিজৰ স্থিতি ঠিক কৰক, তাৰপিছত নেতৃত্ব ল'ব।